নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং সকলোকে। আৰু আমি অসমীয়া পলিবৰা ইউটিউব চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে ছাতি লৈ আছোঁ, বৰষুণ দি আছে, মানে মই কাম এটাত যাম, সেইকাৰণে এইখিনিতে ব্লগটো চান্স পাই আৰম্ভ কৰিছোঁ। আৰু কথাটো হ'ল কি, মিঠুক আজি প্ৰথম স্কুললৈ নিম আৰু তাৰ হৈ কিবা এটা অকণ কৰিছোঁ। এতিয়া খালি নকওঁ, পিছত দেখাম, আপোনালোকে চাই থাকিব তেনেহ'লে ভিডিঅ'টো। আপোনালোকে নিশ্চয় দেখি বুজিব পাৰিছে কি কৰিবলৈ ওলাইছোঁ, তেন্তে হ'লে নকলেও হ'ব আৰু ন। ক'ত যোৱা কৈ দিয়া, ক'ত যোৱা তুমি এতিয়া? আৰু ক'ত যোৱা? হলিকিত। আৰু ক'ত যাবা? আৰু পাৰ্কলৈ যাবা। এতিয়া পেহীক টাটা দি দে। হেৰিজনী বাজনী স্কুললৈ যায় আমাৰ লগত। আজি প্ৰথম ওলাইছে। সেইজনী বাজনী তাত আছে। ক'ত যাবা? স্কুলখনৰ নামটো কি তোমাৰ? হা? স্মাৰ্ট কিডছ। আৰু নামটো কি কৈ দিয়া? নামটো কৈ দিয়া। নামটো কৈ দিয়া তুমি। চুইটি। চুইটি। আজি পলিবা ডিউটি নাই? আজি নাই ডিউটি। ৰাতি আছিলে নেকি? ৰাতি নহয়, আজি অফে ল'লো ল'ৰা স্কুলৰ কাৰণে। ল'ৰা স্কুলৰ কাৰণে আজি অফ ল'লো। বাচ্চাবিলাকক ৱেলকামটো বহুত ধুনীয়াকৈ মানে কৰিছে টিচাৰসকলে। আপোনালোকক সেইখিনি ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ, দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। আজি কেৱল অৰিয়েণ্টেশ্যনহে হৈছে আৰু স্কুলৰ লগত। আমাৰ মিঠুৱে অলপ ভয় কৰিলে। মেমে হাতত ধৰি এই আঁকিবলৈ শিকাইছিলে চাউলত, কিন্তু আমাৰ ল'ৰাই বাৰু নাআঁকিলে। আমি এতিয়া স্কুলৰ পৰা ওলাল। দাঁতকেইটা কিহে খালে সোধকচোন। দাঁতকেইটা কিহে খালে কৈ দিয়া মিঠু। মিঠু নহয়, আৰু এটা খোৱা যায়। তিনিটা জয় খাইছিলে নহয়, আৰু কিহে খালে কৈ দিয়া। কি দাঁতকেইটা কিহে খালে? কি খায়ে খালে নে কি? ভাল লাগিছে নে? ভাল লাগিছে। বাইদেউ কি দিলে কৈ দিয়া। বাইদেউ কি দিলে স্কুললৈ সোমাওঁতে কান্দিছে আৰু। আজিকালি মোৰ চেনেল এটা আছে নহয়। আৰু যিসকলৰ বিহু বজাৰ কৰিবলৈ আছে সেইখন ইয়ালৈ আহিব দেই। এইজনৰ দোকানলৈ আহিব, মানে এইজন দেখাই দিছোঁ আৰু আপোনালোকৰ দোকানলৈ আহিবলৈ কৈ দিছোঁ। ড্ৰেছ চব নেকি? ৰেডিমেড ড্ৰেছ হাউচ আছে নহয় এইখন।
KB ৰোডত আছে, আপোনালোক আহিব ইয়াতে বজাৰ কৰিবলৈ। আৰু ইয়াতে বেছিভাগ জেন্টছৰ বস্তু বেছিকৈ পোৱা যায় আৰু ফিমেলৰো ৰাখে, কিন্তু প্ৰায়ভাগ জেন্টছ আৰু বেবীৰ কাপোৰো ৰখা হয়। আহিব আপোনালোকে চাবহি, ইয়াত চাই পেলাই ভাল পালে কিনিব। আৰু আমি এতিয়া বজাৰৰ পৰা উভতিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আমাৰ ঘৰৰ ওচৰৰে হয়, মানে আমাৰ এগৰাকী বাইদেৱে খুলিছে, বাইদেউ বুলিয়ে কৈছোঁ। আৰু আমাৰ আপোনাৰ পুলিবৰ তিনিআলিত হ'ব, ৰিচাৰ্চ তিনিআলিত এখন কাপোৰৰ দোকান খুলিছে। চাদৰ মেখেলাহে পোৱা যায় তাত এখন, আৰু কুৰ্তিও পায়। ব'লক তেনেহ'লে তাত সোমাম, আপোনালোককো দেখুৱাম। আহিবলৈ বৰ বেয়া, কাপোৰ কানি চাবলৈ মানে একদম মানে হেৰি নিদিয়ে। আৰু ষ্টক আহি আছে গুৱাহাটী পৰা, এতিয়া জাষ্ট মানে এই গাড়ী আহি কাজিৰঙা পাৰ হ'ল, মানে এওঁৰ হেৰি ল'বগৈ লাগিব বাৰ ওচৰ। মোৰ বাৰ গুৱাহাটীত ডাঙৰ ডাঙৰ দুখন দোকান আছে নিজৰ। আপোনালোকৰ কাপোৰবিলাক ক'ৰ পৰা আহে? এইবিলাক শুৱালকুছিৰ হয়, গুৱাহাটীত। যিসকল এতিয়াও আপোনালৈ অহা নাই, এবাৰ আহি যাব আৰু কাপোৰবোৰ চাব। কেনেকুৱা লাগিলে জনাব কমেণ্টত। মোৰ কিন্তু বহুত ভাল লাগিলে ভিডিঅ'টো, সেইকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।